Hello everyone, welcome to Mushmi's Kitchen. মই এই নাৰিকল আৰু তেতেলী দি বনোৱা মাছৰ জোল বনাবলৈ প্ৰথমতে মাছ কেইটুকুৰা মিঠাতেলত ফ্ৰাই কৰি ল'ম। মাছ কেইটুকুৰা ফ্ৰাই কৰাৰ আগতে হালধি নিমখ লগাই 10-15 মিনিটমান থৈ দিছিলোঁ। মাছ কেইটুকুৰা ধুনীয়াকৈ ফ্ৰাই কৰি ল'লে তেতিয়া জোলত দিলে ভাঙি নাযায়, সেইকাৰণে ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া নতুনকৈ যি মাছ বনাবলৈ শিকিছে সেইসকলক মই ক'ম যে মাছ সদায় একদম গৰম তেলত দিব, নহ'লে কেৰাহীত লাগি ধৰে। এতিয়া সেই মাছ ভজা তেলতে অকণমান ক'লা জিৰা দিলোঁ, পিঁয়াজ দুটা সৰু সৰুকৈ কাটি দিলোঁ, ডাঙৰ পিঁয়াজ লৈছিলোঁ, আৰু জলকীয়া দুটা ফালি দি দিছোঁ। এতিয়া পিঁয়াজ ৰঙচুৱা হ'ল, আদা এচামুচ দি দিম, আদা পেষ্ট কৰি থৈছিলোঁ। আদাৰ পেষ্টৰ লগত পিঁয়াজ অলপ দেৰি ভাজি এতিয়া দিম হালধি জোখমতে এচামুচ, নিমখ আপোনালোকৰ জোখমতে দি ল'ব। এতিয়া দিম ধনিয়া 2 চামুচ, কাশ্মীৰী জলকীয়া গুড়ি এচামুচ, এয়া মই কালাৰৰ কাৰণে দিছোঁ। আৰু এইফালে মই জোল বনাবলৈ নাৰিকলৰ গাখীৰ বনাই ৰাখিছিলোঁ, কাৰণে মই নাৰিকলৰ পেষ্ট এবাটি লৈ তাত 2 বাটি পানী মিলাই আধা ঘণ্টা থৈ দিছিলোঁ, তাৰপাছত চাকি পেলালোঁ। সেই তেনেকৈ চাকিলেই সেই নাৰিকলৰ গাখীৰ পোৱা যায়, যিটো বজাৰত কোকোনাট মিল্ক হিচাপে পেকেটত পোৱা যায়। কিন্তু ঘৰতেই যেতিয়া ইমান ধুনীয়াকৈ বনাব পাৰি তেতিয়া বজাৰৰ পৰা নিকিনিলেও হয়। এইফালে ধুনীয়াকৈ মছলা ফ্ৰাই হৈ গ'ল। এতিয়া নাৰিকলৰ গাখীৰ যি ৰেডি কৰিছিলোঁ সেয়া মিলাই দিলোঁ। এতিয়া এয়া 5 মিনিট ঢাকি পেলাই সিজাম একেবাৰে কম ষ্টিমত। আৰু এইফালে মই তেতেলী 4-5 টুকুৰা সৰু সৰু পানীত তিয়াই থৈছিলোঁ, সেয়া হাতেৰে খচি পেলাই চাকি ল'ম, চাকি পেলাই জোলত মিলাই দিম। তেতেলী মিলোৱাৰ পাছত জোলটো যে বহুত বেছি টেষ্টি হৈ যায়। ইয়াৰ নাৰিকলৰ গাখীৰ আৰু মছলা ধুনীয়াকৈ সিজি গ'ল বুলি কেনেকৈ গম পাব? এয়া চাওক, ওপৰলৈ অলপ অলপ তেল যেতিয়া উঠি আহিলে তাৰ মানে মছলা ধুনীয়াকৈ সিজি গ'ল। এতিয়া জোখমতে পানী মিলাই দিম। পানী মিলোৱাৰ পাছত উতল এটা আহিবলৈ দিম, তাৰপাছত মাছখিনি মিলাই দিব পাৰিম। মাছ জোলত মিলাই এতিয়া ধুনীয়াকৈ আকৌ সিজাম 5 মিনিটমান কম ষ্টিমত। এয়া মাছ অলপ দেৰি সিজাৰ পাছত এতিয়া মিলাই দিলোঁ তেতেলীৰ পানী। তেতেলীৰ পানীৰ লগত 2-3 মিনিটমান সিজাই এতিয়া মিলালোঁ জালুকৰ গুড়ি অকণমান মিলাম, আৰু হাতেৰে অকণমান মিলালোঁ মেথি গুটি অকণমান গুড়ি কৰি থৈছিলোঁ মই। আৰু শেষত মিলালোঁ এয়া মান ধনিয়া অকণমান কাটি মিলাই দিলোঁ। এয়া মোৰ নাৰিকল আৰু তেতেলী দিয়া মাছ ৰেডি হৈ গ'ল। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।